হাই এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু এয়া আছোঁ মই আমাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী নদীৰ ঘাট ব্ৰহ্মপুত্ৰৰ পাৰত। গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব। ব্ৰহ্মপুত্ৰৰ পাৰখন মই ধুনীয়াকৈ দেখাম আৰু ভাল লগা জাগা, আৰু লগতে মই ৰাস্তাটোও কৈ দিম কোনফালেৰে গ'লে পানী নোহোৱাকৈ নাৱত উঠা মজা ল'লোঁ। মই খুব মজা পাইছিলোঁ উঠি, আৰু উঠাখিনি ভিডিঅ' কৰা নহ'ল। কি কৰিছে উঠিছোঁ ওপৰত, মই ঢুকিয়ে নাপাওঁ। সিহঁতে কিবাকৈ অলপ দাঙি উঠাই দিলে, সেইখিনি ভিডিঅ' কৰা হ'লে চাই ভাল পালে হয়, কিন্তু সেইখিনি কৰা নহ'ল। মোক উঠাওঁতে দুটাকে লগা হ'ল আৰু অলপমান ফটো কেইখনমান ল'লোঁ শিলৰ মাজত নাৱত। ফটোবিলাক মই থাম্বনেইলত লগাই দিছোঁ, আপোনালোকে দেখিছে, আৰু মই মাজতে শ্বেয়াৰ কৰি দিম। ঠাইখিনি খুব ঠাণ্ডা পৰিৱেশ আৰু বতাহ লাগি থাকে, যিহেতু নদীৰ পাৰ, আৰু এইকেইটা দিন অলপ মানুহ কম লকডাউনৰ কাৰণে, নহ'লে খুব মানুহ থাকে। আৰু দেখিছে অলপ চলপ মানুহ আছে, গাড়ী আছে। অলপ মানুহ নোহোৱা ঠাইখিনিতে আমি আছোঁ দূৰত, কাৰণ মানুহৰ ভিৰত যাব এতিয়াও ভয় লগা হৈয়ে আছে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটা ইনচিডেণ্ট হৈছে, সৰু ল'ৰা এটা দৌৰি মাজ ৰাস্তালৈ আহিছিল। চাবচোন, আমি ঘৰৰ পৰা ওলাই অহাৰ সময়ৰ ভিডিঅ'। আৰু ফাইটিক দেখিছেনে, এনি টাইম এনেকৈ পাবজি নে ফ্ৰী ফায়াৰ খেলিয়ে থাকে। এইটো এটা নতুন জেনেৰেশ্যনৰ খুব বেয়া গুণ। এনি টাইম মোবাইলত এনেকৈ গেম খেলি থাকি মানে পৰিয়ালৰ লগত কথা নোকোৱা, বা সময়খিনি মানে মোবাইলতে বেছিকৈ দিয়া। আমিও মোবাইল ইউজ কৰোঁ, ময়ো কৰোঁ, তথাপি সেইটো মনত ৰাখোঁ যে মোবাইলটো বেছি জৰুৰী নহয়। আৰু এয়া ৰাস্তাত লোকেল মুৰ্গী দেখিছিলোঁ, বেপাৰী কেইজনমানে বিক্ৰী কৰি আছিল। আমিও এযোৰ ল'লোঁ, অলপ কম দামত পালোঁ, গতিকে লৈ আহিলোঁ। আমিও ৰাস্তাতে পাই আজি ৰাতি খানা হ'ব, আৰু আমি পালোঁৱেই ঠাইখিনি। মই এইখিনি অহাৰ সময়ৰ ভিডিঅ'খিনি আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ। ৰাস্তাটো অলপ বেয়া এইখিনি ভাঙা, আৰু আপখিনিতেই ৰাস্তাটো আছে। এইবোৰ ৰাস্তা এতিয়া নতুনকৈ বন্ধা। আমি সৰু থাকোঁতে এইবোৰ ৰাস্তা আমি দেখা নাছিলোঁ, এতিয়া নতুনকৈ হৈছে ভাল ৰাস্তা। আৰু মানুহ আছে, দুখনমান গাড়ী আছে, গতিকে মানুহ লগ পাম। কিন্তু লকডাউনৰ কাৰণে বেছি মানুহৰ ভিৰত আমি নাযাওঁ, দূৰে দূৰে থাকিম, মানুহ থকা জেগাখিনিত নাযাওঁ। এয়া দক্ষিণ পাৰ, আৰু সৌফালে উত্তৰ পাৰ, মোৰ শহুৰৰ ঘৰ। যদি দলংখন হয় তেতিয়াহ'লে আমাৰ ৰাস্তাটো ছুটি হ'ব। পলাশবাৰী ঘাটৰ পৰা শুৱালকুছি বা বামুণী ঘাটলৈ দলং হ'ব বুলি শুনিছোঁ, গতিকে দলংখন হ'লে মোৰ সুবিধা হ'ব। মাৰ ঘৰৰ পৰা শহুৰৰ ঘৰলৈ ৰাস্তাটো ওচৰ হ'ব। আৰু আকাশখন আজি বৰষুণ আহোঁ কৰি আছে, আমি সোনকালে যাব লাগিব। ৰ'দ দিলে আকাশখন আৰু বেছি ধুনীয়া লাগে। আবেলি সময়ত সূৰ্য মাৰ যোৱা দৃশ্যটো খুব ভাল লাগে। আৰু আমি নানামি গাড়ীখনেৰে আগুৱাই গ'লোঁ। আগৰ ফালে মানুহে মাছ মাৰি থাকে, অলপ আগুৱাই গৈ নামিম। গাড়ীৰে আগুৱাই গৈ ঠাইখিনি চাই আছোঁ। তাৰপাছত যিখিনি ঠাই ভাল লাগে তাতে নামি যাম, আৰু আপোনালোকেও চাওকচোন পৰিৱেশটো কিমান ধুনীয়া, সেউজীয়া আৰু মুকলি পৰিৱেশ। বতাহ, মৃদু মৃদু বতাহ বলি আছে, ভাল লাগে। আৰু অলপমান আমি নামি দিলোঁ। এয়া এখন নাও ৰখি আছে, আৰু গৰমৰ বাবে আমি আইচক্ৰীম কিনিলোঁ। ভাইটি, মই আৰু হাজবেণ্ড, আমি তিনিওজনে আহিছোঁ। আইচক্ৰীম খাই লওঁ, তাৰপিছত অলপমান ফুৰিম, আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো। খুব গৰম আছিল, এই গৰমতো আমি ফুৰিবলৈ যে আহিছোঁ, আৰু গাড়ীত এচি অন কৰি অহা নাছিলোঁ, বতাহ খাই আহিছিলোঁ, কাৰণ এচি অন কৰিলে ভাইটিৰ মূৰৰ বিষ হয়, সি এচিত থাকিব নোৱাৰে। সেইকাৰণে খুব গৰম লাগিল, আৰু আমি সেইকাৰণে আইচক্ৰীম খাই ল'লোঁ। আকাশখন ক'লা পৰি আহিছে, বৰষুণ আহিব চাগে, আৰু কেমেৰাটো ইফাল সিফাল কৰি আছে। আইচক্ৰীম খাই আমি তললৈ নামি যাম, আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ, গতিকে চাই থাকিব শেষলৈকে। মই কিবা কিবি কৈ আছিলোঁ, কেমেৰাটো চিধাকৈ ধৰিবলৈ ভাইটিয়ে কেমেৰা ধৰিছিল, সি ভালকৈ নাজানে। আৰু এইখিনি ভালকৈ চাব আপোনালোকে। ৰাস্তাতে এইটো সৰু ল'ৰা দেখিছেনে, সি কেনেকৈ দৌৰি আহে চাবচোন। মই ভয় খাই গৈছিলোঁ। আৰু সকলোৱে সাৱধান হোৱা উচিত আচলতে এনেকৈ ৰাস্তাৰ কাষত।
দেউতাকে মোক থেংক ইউ কৈ লৈ গ'ল, কিন্তু এনেকুৱা ৰাস্তাৰ কাষত সদায় সাৱধান হোৱা উচিত। গৈ নাপালে অলপমান দেৰি হ'লে সি মেইন ৰোডত আহি যায় আৰু গাড়ী আহিয়ে আছে নন ষ্টপ, গতিকে সাৱধান হোৱা উচিত আৰু কেতিয়াবা হৈ যায় বাৰু। আৰু আমি এতিয়া নদীৰ বতাহৰ মজা লৈছোঁ। চাওক না, পৰিৱেশটো ইমান ধুনীয়া আৰু আবেলি সময়ত মৃদু মৃদু বতাহ বলি আছে, গতিকে দেহ মন হাত পৰি গৈছে। আৰু মানুহ আছে তলৰ ফালে, মই দেখুৱাম। ইয়াত এনেকৈ চিৰি বন্ধাই দিছে যাতে মানুহে তললৈ নামি যোৱাত সুবিধা হয়। আগতে নাছিলে এইবোৰ, এতিয়া কৰিলে। আৰু আছে কেইজনমান মানুহ। নদীৰ পানী ধাৰ আছে দেখিছেনে, আৰু পানীখিনিত অকণমানকৈ সূৰ্যটো ওলাই আছে দেখিব। মই ইয়াতেও কেইখনমান ফটো ল'লোঁ। ফটো উঠাটো মেইন নহয় জানো আমাৰ, ফটো কেইখনমান লৈ আগৰ ফালে আগুৱাই যাম। ফটো লোৱাত মেইন মই। ফটো কেতিয়াও উঠিব নাপাহৰোঁ, ফটো ভাল হওক বেয়া হওক উঠিমেই। দুয়োফালৰ পৰা দুজনে ফটো কৰি আছে, এজনে ভিডিঅ' কৰিছে, এজনে ফটো। ভালকৈ প'ষ্ট দি কেইখনমান ল'লোঁ ফটো। আপোনালোকে কমেণ্টত জনাবচোন ফটোবোৰ কেনেকুৱা হৈছে, আৰু ভিডিঅ'টো চোৱাসকলে প্লিজ কমেণ্ট কৰিব। মই বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, বেয়া নাপাব। অকণমান বিজি আছিলোঁ আৰু মোক ছাপোৰ্ট কৰি যাব, তেতিয়াই মই ভিডিঅ' বনাবলৈ উৎসাহ পাম। গতিকে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব প্লিজ। আৰু মোক আগতেই কমেণ্ট কৰাসকলে প্লিজ কমেণ্ট কৰিব। আপোনালোকে আজিকালি কমেণ্ট নকৰা হৈছে, মই ভিডিঅ'বোৰ দি গম পাইছোঁ, গতিকে প্লিজ বেয়া নাপাব আৰু কমেণ্ট কৰিব। আৰু এইটো নদীৰ বান্ধ, পানী ইফালৰ পানী সেইফাললৈ নাযাবলৈ এনেকৈ বান্ধটো দিয়া আছে। আৰু ধুনীয়া আইতাজনীয়ে জালত মাছ মাৰি আছে। মই আচলতে তললৈ নামি যাব বিচাৰিছিলোঁ, কিন্তু মোক সিহঁতে নামি যাব নিদিলে। খুব ইচ্ছা আছিল তলৰ ফালে যাবলৈ। আৰু আইতাজনীয়ে মোক কিবাকিবি কৈ আছিল, মানে অলপ পিছত পুলিচ আহিব এনেকৈ কিবাকিবি কৈ আছিল। আৰু মই সুধিলোঁ মাছ পালে নে নাই। ভিডিঅ'ত বাৰু আৱাজটো নাহিল, তেওঁ মাছ পাইছে অলপমান। এয়া নদীৰ মাছ, আৰু কেতিয়াবা এনেকৈ মাছ বিক্ৰীও হয় ইয়াত।